ভাৰতবৰ্ষত বহুত নদী আছে। তাৰ ভিতৰত কিমান নদী চাফা? গংগা, যমুনা। এই নদী পবিত্ৰ হয় কিন্তু চাফা নহয়। কিন্তু মেঘালয়ৰ উমৰগত নদীক সকলোতকৈ চাফা নদীৰ খিতাপ অৰ্জন আছে। এই নদী ইমানেই চাফা যে আপোনালোকে ইয়াৰ তলভাগ সম্পূৰ্ণভাৱে দেখা পাব, লগতে তাত থকা প্ৰাণীবোৰকো। ইয়াত লেতেৰা বস্তুৰ অলপো প্ৰভাৱ নাই। এই নদীখনৰ ওপৰত চলি থকা নাওবোৰক দেখিলে এনে লাগে যে নাওখন গ্লাছৰ ওপৰত চলি আছে। এই নদীখনৰ ওচৰত থকা স্থানীয় বাসিন্দাসকলে এই নদীখনক চাফ চিকুণ কৰি ৰাখে। আৰু যদি কোনোবাই তাত লেতেৰা বস্তু পেলাই ৫,০০০ টকাৰ জৰিমনা ফাইন কৰে। এই নদী শ্বিলঙৰ পৰা ৮৫ কিলোমিটাৰ দূৰ ভাৰত-বাংলাদেশ সীমাৰ কাষেৰে বৈ গৈছে আৰু তাত থকা বাসিন্দাসকলে ইয়াক পাহাৰৰ মাজত লুকাই থকা স্বৰ্গ বুলি কয়। আজিলৈ ইমানেই। নমস্কাৰ। যদি ভিডিঅ'টি চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।